উদ্বোধন কৰিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ। তেখেত আহি পাইছে। ৰাজ্যলৈ মই অনুৰোধ কৰিছোঁ যে আসন গ্ৰহণ কৰে। তেখেতে আজি ভাষণ ৰাখিম বুলি কৈছিল যদিও আমি অলপ বহাৰ এৰেঞ্জ কৰিছোঁ। গতিকে তেওঁলোকক উদ্দেশ্য কৰি পেলাই ৰাজ্যৰ উদ্দেশ্য বুলি দুআষাৰ ক'বৰ কাৰণে অনুৰোধ কৰিছোঁ। বিজনীৰ ভেটাগাঁও যিটো চেকচি এইটো আপগ্ৰেড কৰি আণ্ডাৰপেডেড যিটো চিভিল হস্পিটেল ফাউণ্ডেশ্যন কৰিলে ইয়াৰ উপস্থিত আমাৰ বিজনী দিনলে আমাৰ কমল সিং মাতাৰী ডাঙৰীয়া আৰু MCLA অতীন হাজং ডাঙৰীয়া আৰু আমাৰ PTCৰ ছেক্ৰেটাৰী দীনেশ বড়ো ডাঙৰীয়া আৰু হেল্থ ডিপাৰ্টমেণ্টৰ আমাৰ ডাইৰেক্টৰ আৰু ষ্টাফ আৰু ডক্টৰসকল আৰু এই বিজনী অঞ্চল বা ভেটাগাঁও অঞ্চলৰ সন্মানীয় আমাৰ গাৰ্জেন। তাৰ কাৰণে অসম চৰকাৰে বিভিন্ন ঠাইত আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰ হোৱাৰ পিছত BJP চৰকাৰ হোৱাৰ পিছত অসমত বিভিন্ন ঠাইত নতুনকৈ যিটো মেডিকেল কলেজ স্থাপনৰ যিটো উদ্দেশ্য সেইটো আজি হৈ আছে। আপোনাৰ বৰপেটা মেডিকেল বা কোকৰাঝাৰ বা ধুবুৰী এনেকুৱা প্ৰথম পৰ্যায়তো অসমত গুৱাহাটী শিলচৰ আৰু ডিব্ৰুগড় তিনিটাই আছিলে। আজিৰ দিনত তিনিটা জেগাত 9টা চিভিল হস্পিটেল মেডিকেল কলেজ হৈ আছে, কনষ্ট্ৰাকশ্যন হৈ আছে। এইটো আমি ধন্যবাদ দিবই লাগিব। নিশ্চয় আমি যিবিলাক ডক্টৰ বা নাৰ্ছৰ যিবিলাক সমস্যা সেইটো আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যিটো অসমত CM হৈ পেলাই চলাই আছে, অসমবাসী ৰাইজৰ কাৰণে বহুত আনন্দিত যে আমি আগৰ দিনত যিখিনি বহুত কলেজৰ ক্ষেত্ৰতে হওক বা টেকনিকেল নন টেকনিকেল বা কমিউনিকেশ্যন ছাইডতে হওক এই 5 বছৰ যিটো 5 বছৰ চৰকাৰ চলাই আছে ইয়াত আমি বহুত ইম্প্ৰুভমেণ্ট বা ডেভেলপমেণ্টটো আমি দেখিবলৈ পাইছোঁ। আৰু তুলনাত আমিও অথচ 15 বছৰ কংগ্ৰেছৰ সময়ত আমি একেলগে আছিল, কিন্তু আমি এই 4-5 বছৰত 4 বছৰত BJP চৰকাৰ অহাৰ পিছত আমি যিখিনি কমিউনিকেশ্যনৰ ক্ষেত্ৰতে হওক বা এডুকেশ্যন টেকনিকেল নন টেকনিকেল বা যিকোনো এইটো তুলনাত আমি বহুত পাবলৈ সক্ষম হৈছোঁ BTC অঞ্চলত। আৰু আমি পাম আমাৰ টাৰ্গেট আছে প্ৰত্যেকটা ডিষ্ট্ৰিক্টতে যাতে বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ আমি বনাব পাৰে। আৰু আপোনালোকে শুনি আছে আমি কোকৰাঝাৰত IIT কেম্পাছ আৰু এইমছৰ কেম্পাছ আমাৰ অলৰেডি আলোচনা হৈছে। এইটো আমি নিশ্চয় অতি সোনকালে আমি পাবলৈ সক্ষম হ'ব। ওদালগুৰিত এগ্ৰিকালচাৰ কলেজ আপোনালোকে শুনি আছে। BTCত আমাৰ AGP BJP আৰু BPF এলায়েন্সত চৰকাৰ গঠন কৰিব। সেইটো বেলেগ চৰকাৰ নবনায়, কোনো দলে চৰকাৰ নবনায়। আমাৰ এলায়েন্স AGP BJP আৰু BPF একেলগে চৰকাৰ গঠন কৰিব। 2020 চনত যিটো নিৰ্বাচন হ'ব আৰু ইয়াত 100% মানে 40টা সমষ্টিৰ ভিতৰত আমি 35 চিট অকুপাইড কৰিব AGP BJP আৰু BPF।